নমস্কাৰ বন্ধু বান্ধৱীসকল। এতিয়া শিক্ষা বিভাগে শিক্ষকসকলৰ অনলাইন এটেণ্ডেন্সৰ বাবে এটা এপ দিছে, যিটোক আমি ৰিমছ এপ বুলি পাইছোঁ। আৰু এই ৰিমছ এপটো আমি ডাউনলোড দি শিক্ষকসকলৰ অনলাইন এটেণ্ডেন্স আমি দিব পাৰি, সেই বিষয়ে আমি ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমি কি কৰিব লাগিব, এই এপটো প্ৰথমতে আমি গুগল প্লে ষ্টৰত যাব লাগিব। গুগল প্লে ষ্টৰত গৈ আমি ৰিমছ এপটো আমি ডাউনলোড কৰি ল'ব লাগিব। ৰিমছ এপটো ডাউনলোড হোৱাৰ পিছত আমি কি কৰিব লাগিব, ইয়াক আমি অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত ইয়াতে কিছুমান অপশ্যন আহিব, আৰু এই অপশ্যনবিলাকত আমি কি কৰিব লাগিব, এলাউ কৰিব লাগিব। যেনে আমি লোকেশ্যনটো এলাউ কৰিব লাগিব, আমি ফটো এলাউ কৰিব লাগিব। আৰু ইয়াৰ পিছত কি হ'ব, এণ্টাৰ ইউজাৰ আই ডি আহিব। এই এণ্টাৰ ইউজাৰ আই ডিত আমি কি কৰিব লাগিব, স্কুলৰ ইউডাইচ কোডটো আমি মাৰিব লাগিব। তাৰপিছত এটা পাছৱৰ্ড আহিব। পাছৱৰ্ডটো হৈছে স্কুলৰ নামটো, আৰু স্কুলৰ নামটোৰ পিছত @ দি 123 দিলে হ'ব। তাৰপিছত ইয়াতে ষ্টাফ এনৰলমেণ্ট বুলি এটা অপশ্যন আহিব, যিটো আমি চুলে মানে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ নামটো আমি ইয়াতে দেখিবলৈ পাম। আৰু আপোনাৰ যিটো নাম, সেই নামটোত গৈ পিনি আপুনি টাচ কৰিব লাগিব। টাচ কৰাৰ পিছত তাতে এটা অপশ্যন আহিব, আধাৰ কাৰ্ড বা আইডেণ্টি কাৰ্ডটো আপোনাৰ তাতে ফটো এটা মাৰিব লাগিব। সেই অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনাৰ কেমেৰাটো অন হ'ব। কেমেৰাটো অন হ'লে কি কৰিব লাগিব, আপুনি আধাৰ কাৰ্ড নহ'লে আপোনাৰ স্কুলৰ পৰা ইছ্যু হোৱা আই কাৰ্ডটো আপুনি ফটো একপি মাৰিব লাগিব। আৰু ফটো কপি মৰাৰ পিছত ফ্ৰণ্ট কেমেৰাটো নিজে নিজে অন হৈ যাব, আৰু এই কেমেৰাটোত আপুনি আপোনাৰ মুখখন দেখাব লাগিব। আৰু মুখখন যেতিয়া অলপ লৰচৰ কৰিব, তেতিয়া আপোনাৰ অনলাইন এটেণ্ডেন্সটো হৈ যাব। এই গতে আমি অনলাইন এটেণ্ডেন্স দিব